বন্ধুসকল এয়া গৈছে ফ্লেগ অফ বন্ধুসকল আহি পালেহি আজি 1 জুন আৰু আজিয়ে বুমনিদাই আৰম্ভ কৰিছে যাত্ৰা এটা কৰিব অলপ পাছত এতিয়া কাৰণ ওপৰত আপোনাৰ সাফ সফাই অভিযান আৰম্ভ কৰি আছে কাৰণ প্ৰথম যাত্ৰাটো ইয়াৰ পৰা আৰম্ভ কৰিছে যেহেতু সেইকাৰণে বগীবিলখন অকমান প্লাষ্টিক মুক্ত কৰি লৈছে আৰু তাৰ পিছত তেওঁ আৰম্ভ কৰিব ইয়াত দেখিছে তেওঁলোকে এখন বেনাৰ লগাইছে ধুনীয়াকৈ য'ত লিখা আছে ধীৰাজ বিকাশ গগৈ বুমনিৰ নেতৃত্বত ব্ৰহ্মপুত্ৰক প্লাষ্টিক মুক্ত কৰাৰ এক প্ৰয়াস লৈ হয় নিশ্চয়কৈ তেওঁ অকলে নোৱাৰে ব্ৰহ্মপুত্ৰখন চাফা কৰিবলৈ এয়া চবে জানে বহুতে কিবা কিবি কমেণ্ট কৰিছে বেলেগ ভিডিঅ'ত দেখিছোঁ আমি এজন মানুহে ব্ৰহ্মপুত্ৰখন চাফা কৰাটো ইম্পচিবল হয় সেয়া আমিও জানো কিন্তু তেওঁৰ সেইটো নহয় তেওঁ এটা মডেল লৈছে একচুৱেলি এটা আদৰ্শ তথা নিদৰ্শন দেখাইছে যাতে আমি এনেকুৱা ব্ৰহ্মপুত্ৰত হওক বা নদীত হওক আমাৰ ঘৰৰ কাষে পাশে য'তে হ'লেও পানী বটলৰ পৰা আৰম্ভ কৰি প্লাষ্টিকবোৰ আমি পেলাব নালাগে সেইটো এটা দেখাইছে আৰু এয়া তেওঁ এইবাৰ প্ৰথম 2024ত নহয় ইয়াত 2021 চনৰ পৰা কৰি আহিছে আৰু এয়া নাওখন অলৰেডি আজি ব্ৰহ্মপুত্ৰত নামি আছে আপোনালোকে যিবোৰ ভিডিঅ' এতিয়ালৈকে চাইছে সেইবোৰ ভিডিঅ' ইয়াত থিয়কাই থোৱা আছিলে আৰু ইয়াত অলৰেডি ফুল্লি লোডেড মানে কি বস্তু নিব তেওঁলোকে কি খাব পানী বটলৰ পৰা আৰম্ভ কৰি আপোনালোকে এইপিনে চাব পাৰে কলা ওচৰলৈ আহা এইপিনে তিতিব ভৰি অকল দেখিছে মুঠা আমি টিভিত বা এনেকৈ ভিডিঅ' চিডিঅ'ত দেখিলে বৰ সৰু লাগে কিন্তু আজি দেখিছোঁ এই পাত চাওক আৰু ইয়াৰ পৰা 1 গ্লাছ কাঠেদি বনোৱা আৰু এইপিনে তেওঁলোকে পানী লৈ লৈছে লগত প্ৰায় কেইবা কেছো লৈ লৈছে পানী আৰু ইয়াত এই নাওখনৰ যিটো কেপাচিটি সেয়া হৈছে 29 জন লোক ধুনীয়াকৈ উঠিব পাৰে যিহেতু তেওঁলোক যাব 4 জন কিন্তু তেওঁলোকৰ বয় বস্তু বহুতখিনি লৈছে আৰু ইয়াত তেওঁলোকে পাল তৰি লৈছে যাতে এতিয়া বৰষুণ দিছে আৰু আপোনালোকে দেখিছে এতিয়া পানীৰ সোঁতো যথেষ্ট হয় আৰু ইয়াত দেখাব বিচাৰিম কি নিছে তেওঁলোকে একচুৱেলি আপোনালোকে গম পালে তেওঁৰ লক্ষ্য উদ্দেশ্য কি হয় এতিয়া অলপ দেখাওচোন এনেকুৱা এটা 13 দিনীয়া দীঘলীয়া যাত্ৰাতনো লগত কি লৈ যায় আৰু এইপিনে চাওক তেওঁলোকে ত্ৰিপাল লৈ লৈছে লগত লৈ লৈছে লাইফ জেকেটটো যিহেতু লাগে আৰু ঢেৰ বস্তু লৈ গৈছে মই অকণমান দেখাব বিচাৰিম এইপিনে দেখিলোঁ গাৰু লৈ গৈছে ত্ৰিপাল লৈ গৈছে টুচক লৈ গৈছে ডাঙৰ তম্বু লৈ গৈছে টৰ্চ লাইট লৈ গৈছে আৰু এইফালে চাওক এনেকৈ ড্ৰাম বান্ধি লৈছে দুফালে দুটা এই ড্ৰামত এনেকৈ আকৌ মুখ এখন কাটি লৈছে আমাৰ এইডোখৰত বেছিকৈ পানী বটল জমা নহয় কিন্তু আপোনাৰ যেতিয়াৰ পৰাই মাজুলী আৰম্ভ হৈ যায় তেতিয়াৰ পৰাই কিছুমান জেগাত মানে বহুত সৰহ সংখ্যক বৃহৎ ৰূপত মানে আপোনাৰ এনেকুৱা প্লাষ্টিক বটলৰ পৰা আৰম্ভ কৰি প্লাষ্টিক মানে বহুত জমা হয় আৰু তাৰ পৰাই তেওঁলোকে এনেকৈ ইয়াত জমা কৰি লৈ যাব আৰু য'ত ৰাতি ৰখিব তাৰ ওচৰৰ যি টাউন আছে তেওঁলোকৰ মিউনিচিপালিটিৰ লগত কথা পাতি জাবৰসমূহ হেণ্ড অভাৰ কৰি দিব আৰু এইফালে অলপ উঠিব বিচাৰিম তামোল পাণ চব লৈ লৈছে তামোলটো পূৰা দিয়ে নেকি আৰু ইয়াৰ পূজা আৰম্ভ হৈ গ'ল মানে পূজা কৰি ৰেডি এতিয়া তেওঁলোকে যাবলৈহে আছে আপোনালোকে চাওক খাদ্য হিচাপত তেওঁলোকে লৈ লৈছে এইপিনে ভীমকল এইপিনে দেখিছে ৰঙালাও আৰু এইটোও লৈছে দেই এইটো 4টা মানুহ ধৰি থাকি উপঙি থাকিব পাৰে আৰু পানী বটল এইফালেও এভেইলেবল আৰু এইফালে দেখিছোঁ মিঠাতেল লৈছে এয়া এটা কেৰচিন ষ্টভ দেখিছোঁ আৰু এটা সবচে গুৰুত্বপূৰ্ণ বস্তু লৈছে সেইটো হৈছে এটা হণ্ডা জেনেৰেটৰ যাৰ দ্বাৰা বুমনিদাই নিজৰ মোবাইল হওক বা যি ইলেক্ট্ৰনিক আচবাব আছে সেইবোৰ চাৰ্জ কৰিবলৈ লৈছে আৰু তেওঁলোকে জাপি লৈ লৈছে বৰষুণৰ পৰা তথা ৰ'দৰ পৰা বাচিবলৈ আৰু এইপিনে কাপোৰ কানি ঢেৰ লৈছে তথাপিও মই যিমান পাৰোঁ দেখাইছোঁ আৰু প্ৰত্যেকটো বস্তু এনেকুৱা এখন পলিথিনে আৱৰি লৈছে যাতে কোনো কাৰণতে পানী তিতি নাযায় বন্ধুসকল প্লাষ্টিক নাৱৰ সকলোতকৈ ডাঙৰ যিটো এডভান্টেজ হ'ল এইটো যে আজি যদি ধৰি লওক কাঠৰ নাওখন হ'লহেঁতেন তাত যদি পানী সোমালেহেঁতেন সেই নাওখন ডুবি যায় কিন্তু প্লাষ্টিক নাও হোৱাৰ কাৰণে ইয়াত যিমানে পানী পৰক বা যিমানে ডাঙৰ বৰষুণ দিয়ক পানী নৰখে সৰকি যায় দেখিছেনে চবফালে ফুটা আছে আপোনালোকে এতিয়া ভাবিছে যে পাকনীয়া আহে বা কিবা আহে বেলেগ নাওবোৰ এনেকৈ হৈ যায় কিন্তু আপোনালোকে কেতিয়াবা যি পাকনীয়া থাকে তাত এটা প্লাষ্টিক বটল পেলাই চাবচোন সেই বটলটো কেতিয়াও তললৈ নিব নোৱাৰে 300 বটল প্লাষ্টিক বটল প্ৰায় 3300 প্লাষ্টিক বটলেৰে নিৰ্মিত এখন ডাঙৰ নাও বুলি ক'ব লাগিব আৰু ইয়াৰ পানী তলত এতিয়া প্ৰায় 2টা লেয়াৰ ডুবি আছে আৰু 2টা লেয়াৰ ইয়াত দেখিছেনে ওপৰত আছে মানে কি হ'ল 4 জাপ কৰি পিনি বনাইছে এখন নাও আৰু বন্ধুসকল বুমনিদাৰ লগত যি সতীৰ্থ আছে সেইপিনে 3জনকৈ দেখিছে এইপিনে মই অলৰেডি চিনি পাওঁ বীৰেন্দ্ৰ দা কাশী দা আৰু হাজং দা আৰু এওঁলোক হৈছে ব্ৰহ্মপুত্ৰৰ এই ঘাটতে বহুত আগৰ পৰা থকা আপুনি কিমান বছৰ হ'ল ইয়াত থকা মোৰ 22 বছৰ মান 22 বছৰ হাজং দাৰ মোৰ তেনেকৈ 22-23 বছৰ 22-23 আপোনাৰ 25 বছৰ শুনিলে নহয় এই যিমান বছৰ হৈ গ'ল বুলি ক'লে তাৰ পৰা আপোনালোকে এটা আন্দাজ মাৰি পাইছে যে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ লগত কেনেকৈ লগ্ন কেনেকৈ মানে ওতঃপ্ৰোতভাৱে জড়িত আছে সেয়া আগৰ দিনত ফেৰী চলাইছিলে আৰু তেওঁলোক ফেৰী ড্ৰাইভাৰ আৰু আজি এতিয়া বুঠা মাৰি থাকিব লাগিব 13 দিনকৈ বুঠা মাৰিব লাগিব ভাগৰ লাগেনে ভাগৰ লাগিব সেয়াই সেইটোকে এডভেঞ্চাৰ বুলি কয় আৰু আপোনালোকক শুভেচ্ছা জনাইছোঁ ভালকৈ যাব
অল দ্য বেষ্ট বিনোদা ভালকৈ যাব ঠিক আছে ধন্যবাদ বন্ধুসকল আপোনালোকে হয়তো বগীবিল ব্ৰিজৰ তলত ইয়াত আহিছে বহুতে ইয়াত ধৰি লওক ৰেষ্টুৰেণ্ট আছে খাবলৈ আহিছে বহুতে পিকনিক কৰিব আহিছে কিন্তু আপোনালোকে ছাইডৰ যি মথাউৰি আছে স্পাটো যি আছে তাত যে বহুত লেতেৰা দেখিছে যেনেকৈ ধৰি লওক এতিয়া মই আপোনাক দেখাইছোঁ এইপিনে দেখিছে প্ৰায় 8টামান বিয়েৰ বটল খাই এনেকৈ পেলাই থৈ দিয়ে এইকেইটা আকৌ ভাগি যায় চিপছৰ পেকেটটো ক'ব নালাগে আজি বুমনিদাই যি আজি প্লাষ্টিক মুক্ত ব্ৰহ্মপুত্ৰৰ যি এটা যাত্ৰা হাতত লৈছে আৰু তেওঁৰ সদায় সতীৰ্থসকল যেনেকৈ হৈছে সুপ্ৰভাত ছ'চাইটি ফুটবল ক্লাব অফ ডিব্ৰুগড় তেওঁক আজি লগ দিছে তথা ইয়াৰ পৰা শুভকামনা জনাইছে আৰু তেওঁলোকে আৰম্ভণি কৰিছে প্ৰথম আমাৰ ডিব্ৰুগড় বগীবিল দলঙৰ ওচৰৰ পাজৰৰ যি আৱৰ্জনাসমূহ আছে তাৰ পৰা চাফা কৰি আছে দেখিছে নহয় কি হ'ল বহুত লোক আহে কোনো নভবা নিচিনাকৈ গাড়ীৰ পৰা পেলাই ধৰি লওক এই ৰাতি বিয়েৰ খাই আহে মই দেখালোঁ বিয়েৰৰ বটল ঠিক তেনেকৈ লেতেৰা কৰি গৈছে কিন্তু এছাম লোক আছে তেওঁলোকে আজি আমাৰ পৰিৱেশৰ কথা চিন্তা কৰে তথা এনেকৈ চাফা কৰিছে কি আপোনালোকে চাফা কৰিয়ে থাকে নি তেনেকৈ কৰিয়ে থাকোঁ তেনেকুৱা কাৰ্যসূচী মাজে মাজে লোৱা হয় সিহঁতক আমি শুভকামনা জনাইছোঁ যাতে এই এটা দুঃসাহসিক যাত্ৰাত তেখেতে সাফল্যমণ্ডিত কৰিব পাৰে এইটো চাবলৈ গ'লে বহুত ইজি নিচিনা লাগে কিন্তু প্ৰেক্টিকেলি এইটো সঁচাই বহুত চেলেঞ্জিং হ'ব তো বন্ধুসকল ফাইনেলি আজি এতিয়া বুমনিদা যাবলৈ ওলাইছে এইপিনে দেখিছে আপোনালোকে ৰাইজ চাওক কিমান আছে আৰু সকলোৱে তেওঁক শুভেচ্ছা বাণী জনাব আহিছে বুমনিদা কেনেকুৱা অনুভৱ বহুত এক্সাইটেড হৈ আছোঁ যিমান শুভাকাংক্ষী আহিছে মোৰ লগৰ আহিছে চবকে ধন্যবাদ জনাইছোঁ আৰু ডিব্ৰুগড়বাসী অসমবাসী সকলোকে মই বৰপেটাবাসীকে আশীৰ্বাদ কৰিব কৈছোঁ যে কি মই এই কামটো সুকলমে কৰিয়ে শেষ কৰিব পাৰোঁ যি প্ৰজেক্টটো আৰু দেখিছে এনেকৈ উৎসাহ পালে আৰু সাহস আহে হয় হয় আৰু মনত ভয় নাই আপুনি দেখিলে যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে অকণমান ধৰি লওক অকণমান নিগেটিভ কমেণ্ট আহিছে হয় আহিবই সেইটো আহিলেও মই কাৰো কথা নুশুনো মোৰ ঘৰখন চাফা কৰা মোৰ কৰ্তব্য মই কৰ্তব্য কৰি যাম মানে আমি সদায় নিগেটিভটো আঁতৰাই আমি সদায় পজিটিভটো লৈ আগুৱাই যাব লাগে আজি এই যিসকল লোক আহিছে এনকাৰ্ডিঅ' ৰাইড হওক আপোনালোকৰ হাৰিকেন ৰাইডাৰ্ছ হওক তথা সুপ্ৰভাত ছ'চাইটিয়ে যেনেকৈ আজি আপোনাক অনুষ্ঠানকেইটাই সহায় জনাব আহিছে তথা আমাৰ টুৰিজিম অধ্যক্ষ ছাৰ সেইপিনি তেওঁক যেনেকৈ আজি ফ্লেগ অফ কৰিবলৈ আহিছে ছাৰক দেখাব চেষ্টা কৰিম এইপিনে অলপ ছাৰ ৰেডি হৈ আছে ছাৰ ৰেডি নে ৰেডি হৈ আছে আৰু আমি এতিয়া বেছি বাইট নলওঁ আৰু তাকে আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু মোৰ 360 লগাইছে ধুনীয়াকৈ শ্বট লৈ আহিব ঠিক আছে ঠিক আছে Bye bye.